थांनाय बावैसो साननि सिगां सानै फरायसाफोरनि गेजेराव जादोंमोन दाङाबाजि। फरायसाफोरखौ बुनानै जखम खालामनायनि गोख्रों अजद। फरायसाफोरनि बिमा-बिफा गार्जेनफोरा फरायसालियाव सौफैनानै दुंहाव थासारि सोमजिहोदों। बेनि लोब्बायै फोरोंगिरि खुंगुराज मोसाहारिनि हेंथायै गोख्रों अजद खालामदोंमोन। नाथाय दिनै सिलगारा गोजौसिन गेजेर फरायसालिनि गोरायुं अबिनाश बर' आरो लोगो फोरोंगिरि किवालस्ले ब्रह्मआ खौरांगिरिनि गेजेरजों रोखा खेंफोरथि होदों। बेनि फिनजाथायनि गेजेरजों फोरोंगिरि खुंगुराज मोसाहारिखौ बर' बिजोंनि सासे मोजां फोरोंगिरि होननानै बुङो आरो बिथां बायदि सासे मोजां फोरोंगिरिखौ फरायसालियाव गोनांथि होननानै फोरमायदों। मख'नो गोनांदि क'क्राझार आरो धुबुरी जिल्लानि सिमा ओनसोल सिलगारा गोजौसिन गेजेर फरायसालियाव थांनाय 1 जुन खालि दुंहाव थासारि जादोंमोन। ट्रेन्सफार टु এনেতো আমাৰ টিচাৰৰ একেবাৰে শৰ্টেজ, বড়ো মিডিয়ামত একেবাৰে টিচাৰৰ একেবাৰে শৰ্টেজ। যোৱা মাৰ্চৰ পৰাই টিচাৰৰ শৰ্টেজৰ কাৰণে বাহিৰৰ পৰাহে অনাৰাৰী হিচাপত টিচাৰ এজন মানে এমপ্লয়ড কৰা হৈছে, এংগেজ কৰা হৈছে। আজিলৈকে তেখেতে শিক্ষা দান কৰি আছে। তেখেতে লজিক এণ্ড ফিলচফিত মাষ্টাৰ ডিগ্ৰী কৰে। তেখেতক মানে আনি বড়ো মিডিয়ামক অলপ হ'লেও মানে অলপ উপকৃত মানে হৈছে আৰু বড়ো মিডিয়াম। তো এই ক্ষেত্ৰত আমাক টিচাৰ একেবাৰে দৰকাৰ। আৰু 2 দিন আগত হৈ যোৱা ঘটনাৰ জড়িত শ্ৰীযুত খুংগুৰাজ মোছাহাৰী, আমাৰ এছিষ্টেণ্ট টিচাৰ এইখন স্কুলৰ, তেখেতক এতিয়া ডিপাৰ্টমেণ্টেলি ট্ৰেন্সফাৰ বা এটাচমেণ্ট বেলেগ স্কুলত দিয়া হ'ব। এই ক্ষেত্ৰত আমাৰ একেবাৰে স্কুল বহুত লোকচান হ'ব, বিশেষকৈ বড়ো মিডিয়ামত। সেই ক্ষেত্ৰত মোৰ হিচাপে খুংগুৰাজ মোছাহাৰীটো ইয়াত দিব পাৰিলেতো আকৌ ৰাখিব পাৰিলেতো ভাল আছিল। তেখেততো ক্লাছ 9 আৰু 10ত ছ'চিয়েল আৰু বড়ো মিডিয়াম ক্লাছ পঢ়াইছিল আৰু ক্লাছ 11 আৰু 12ত এডভান্স বড়ো আৰু ML বড়ো পঢ়াইছিল। তো তেখেতক যদি এতিয়া ক'ৰবাত ট্ৰেন্সফাৰ বা এটাচমেণ্ট দিয়া হয়, তেতিয়াহ'লে স্কুলখন মানে কি হ'ব আপোনালোকে এতিয়া ধৰিব পাৰিব। এই ক্ষেত্ৰত মানে ইয়াত ৰাখিব পাৰিলে ভাল আছিল, কিন্তু তেখেতৰো লাইফ ৰিক্সৰ কথা আছে। এই লাইফ ৰিক্সটো ভাবি ডিপাৰ্টমেণ্টো একশ্যন লৈছে বা বেলেগ স্কুলত দিব লগাত পৰিছে। তথাপিও মই ৰিকুৱেষ্ট কৰে যে আমাৰ ডিৰেক্টৰ ছাৰ বা IS ছাৰে আমাক খুংগুৰাজ মোছাহাৰীৰ ঠাইত কাক বা যদি মিউচুৱেল কি কৰি দিয়ে এইটো তেখেতকে লাগে, আমি ভাল হয়। এইটো নহ'লে আমাৰ স্কুলটো চলোৱাটো খুব টান হ'ব। আৰু কথাটোতো দুৰ্ভাগ্যজনক, এনেকুৱা হ'ব নালাগিছিল। প্ৰেয়াৰ হোৱাৰ পিছত ঘটনাটো মানে যেতিয়া ক্লাছত গৈ বাইদেউ বা ছাৰবিলাকে গৈ দেখা পাল, বাইদেৱে কণ্ট্ৰল কৰিব বিচাৰিছিল, কণ্ট্ৰল কৰিব পৰা নাই বুলি কৈছে। তাৰপিছত এই খুংগুৰাজ মোছাহাৰীয়ে গৈ পাইছে, তেখেতে মানে আমাৰ স্কেল বাঁহৰে বনোৱা স্কেল আছে, এইটো লৈ গৈছিল। তাতে কণ্ট্ৰল কৰাতে খাৰবা ফিটিত অলপ লাগি গ'ল। তো লাগি যোৱাৰ পিছত মানে বাহিৰা কেনেকৈ যে ৰিউমাৰটো ওলাই গ'ল বা গেডাৰিং হ'ল পাব্লিকবিলাক বা গাৰ্জেনবিলাক, এইটো মানে দুৰ্ভাগ্যজনক। তো আমাৰ ইয়াত শিক্ষক বেন্দু আছিল আৰু আমাৰ SMDC আছিল। তো ইয়াৰ লগত আমি আলোচনা কৰি ঘটনাটো এইটো যি হৈ গৈছিল এইটো আলোচনা কৰি আমি চলিউশ্যন ওলাব পাৰিলেই হয়। কিন্তু এইটো এতিয়া দুৰ্ভাগ্যই ক'ব লাগিব। এইটো নকৰাকৈ মানে বাহিৰা আহি পাব্লিকবিলাকে ৰুমত সোমাইছে আৰু আমাৰ এই খুংগুৰাজ মোছাহাৰীকো কোনোবা একজন ব্যক্তিয়ে অলপ মাৰপিটো কৰিছে। আমি অলপ মানে প্ৰটেক্ট দি পেলাইহে এইটো মানে ৰক্ষা কৰিব পাৰিছে আৰু কি। তো এইটো হ'ব নালাগিছিল। তো
মই এইটোৱে ঘটনাৰ বিষয়ে কিন্তু ময়ো লাষ্টত গৈ পাইছিলোঁ গৈ পাই মই কণ্ট্ৰলটো হৈ গ'ল হৈ যোৱাৰ পিছত মই খবৰটো ল'লোঁ কেনেকৈ হ'ল এইটো তাৰপিছত 9ৰ ল'ৰাবিলাক সুধিলে 8ৰ ল'ৰাৰ লগত হৈছে আৰু 8ৰ ল'ৰাৰ সুধিলে 9ৰ লগত হৈছে লাষ্টত একজনে ক'লে যে এই বড়ো মিডিয়ামৰ একজন ল'ৰাই মানে আহি মানে গলাত ধৰি মানে মাৰপিট কৰিছিল এইটোৱে লৈ মানে এইটো মাৰপিটটো হৈ গ'ল তো ছাত্ৰৰ মাজত হোৱা মাৰপিট এইটোৱে কংগ্ৰেছ মছাহাৰীয়ে কণ্ট্ৰল কৰিবলৈ গৈছিল তাতে মানে লাঠিটো লাগি গৈছে স্কেলটো লাগি গৈছে লাগি যোৱাৰ পিছতে এই ঘটনাটো হৈ গ'ল কিন্তু চলিউশ্যন আছিল গাৰ্জেনবিলাকে আহি বা কেইজনমান ইণ্টেলেকচুৱেল লৈ আহি আমাৰ ষ্টাফৰ মাজত আলোচনা কৰি বা SMDCৰ মাজত আলোচনা কৰি কেনেকৈ এইটো ঘটনা ঘটিল বা কি বিচাৰ কৰা যায় কি কৰা যায় এইবিলাক মানে আমি জাষ্টিছটো বিবেচনাটো কৰিব পাৰিলে হয় কিন্তু এইটো নকৰাকৈ এইটো আমাক ইনফৰমেশ্যনেই দিয়া নাই আৰু কি মোকো দিয়া নাই ইনফৰমেশ্যন দিয়া নাই একো জনোৱা নাই বাহিৰা আহি মানে এনেকুৱা কৰিছে ঘটনাটো মানে 31 তাৰিখতে মানে এই দোকানত কোনোবা ৰাস্তাত বোলে ছাত্ৰৰ মাজত অলপ কাজিয়া হৈছিল চাইকেলটো লৈ মানে চাইকেলবিলাক মানে ছাত্ৰৰ মাজত হাৱা চাৰি দিয়ে বা কিবা এটা বেয়া কৰি দিয়ে ডেইলি মানে মেকাৰ দি বনাই থাকিব লগা হয় তাৰমানে সেইদিনা মানে দেখা পাইছে এইটোৱে লৈ মানে এই কিবা কোৱাৰ কাৰণে এই ৰাস্তাত বোলে কাজিয়াটো ঘটিল কিন্তু এইটোও মোক জনোৱা নাই ফৰ্মেলি মোক জনোৱা নাই মোক কমপ্লেইন কৰিলে মই এইটো গাৰ্জেনক মাতি বা ষ্টাফ আমি বহি বা SMDCক লৈ আমি এইটো বিচাৰ কৰিব পাৰিলোহেঁতেন কিন্তু এইটো মোক জনোৱা নাই নজনাৰ কাৰণে এইবিলাক ঘটনাটো হৈ গ'ল আৰু কি মানে বাহিৰে কৰিছে এইটো নামটো বা কি আছিল নামটো মোৰ মনত নাই কিন্তু মোৰ এই টাইমত ব্যস্ত আছিলোঁ যে পুলিচক মাতক বা কাক বা অফিচিয়েলি মাতক এই ব্যস্তত মই লাগি আছিলোঁ তো মই তেতিয়া মানে কিন্তু মাৰাটা ময়ো দেখা পাইছোঁ একেলগে সোমাইছে বহুত কেইজন সোমাইছে এইটোতো এতিয়াতো মই এইটো ক'ব নোৱাৰোঁ কিন্তু গাৰ্জেনবিলাক আহিছে কিন্তু গাৰ্জেনৰ ভিতৰত যদি আছে মোৰ এইটো ক'ব নোৱাৰোঁ আৰু নিৰ্ণয় কৰিবলৈ টান ডিপাৰ্টমেণ্টক মই এইটোৱে আহ্বান জনাম যে আমাৰ মানে এইটোতো এতিয়াতো মীমাংসা হৈ গ'ল কিন্তু ইয়াৰ মাজতো আমি মানে আৰু গাৰ্জেন মিটিং লৈ SMDC লৈ বহিয়া মানে আকৌ আমি এইটো যাতে ভৱিষ্যতত নহয় ইয়াৰ কাৰণে আমি আলোচনা কৰিম তো ইয়াত মানে আমি ডিপাৰ্টমেণ্টেলি আহি আমাৰ লগত যোগদান কৰাটো বিচাৰোঁ লগতে আমাৰ এই টিচাৰৰ প্ৰব্লেমটো মানে আমাক পূৰণ কৰি দিলে বা পূৰণ কৰি দিয়াৰ কাৰণে মই ডিপাৰ্টমেণ্টক আহ্বান জনালোঁ মোৰ একো দোষ নাই কাৰণে মই একো ভয় ভাৱ নাই কিন্তু বাকী ষ্টাফবিলাকৰ থাকিব পাৰে এইটো মোৰ ফালৰ পৰা কিন্তু মোৰ ভয় ভাৱ নাই মই আগত যেনেকুৱা কাম কৰি গৈছিল আজি তাৰিখ বা ভৱিষ্যতে মই এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাইজৰ কাৰণে এই স্কুলৰ উন্নতিৰ কাৰণে মই যিখিনি কাম কৰিব লাগে এইটো চেষ্টা কৰিম আৰু নমস্কাৰ ইতিমধ্যে নিউজ চেনেলবোৰত আমাৰ বিদ্যালয়ৰ বা আমাৰ শিক্ষকৰ কৰ্মক লৈ যিমানবোৰ নিগেটিভ আলোচনা কৰিলে তাৰ প্ৰতিকাৰাৰ্থে বা ফিডবেক লোৱাৰ কাৰণে আপোনাৰ অহাৰ কাৰণে প্ৰথমে মই নমস্কাৰ জনাইছোঁ যে সেইদিনা আমাক একো নুসুধাকৈ বাকী নিউজ চেনেলবোৰত বহুত কথাই গাই দিলে ঘটনাটো আছিলে 31 তাৰিখৰ ক্লাছ 8ৰ ছাত্ৰ এজনে বাবুগণ সিংহ তেওঁ চাইকেল এখন এনেকৈ ওপৰত উঠাই পেলাই দলিয়াই দিছিল সেইটোলৈ এই চাইকেলখন আছিলে বড়ো মিডিয়ামৰ ক্লাছ 10ৰ ল'ৰাজন ইহঁত দুজনৰ মূল কাজিয়া সেই কাজিয়াটো লৈয়ে সিহঁতে বজাৰ এৰিয়াত গৈ পেলাই বাটত কাজিয়া কৰিলে ছাৰসকলে সেইদিনা সেই কাজিয়া মীমাংসা কৰি দি পেলাই গাড়ীত উঠি পেলাই গ'ল বাকী ছাৰবোৰ ককাৰ ছাৰ যিসকল আহে তেওঁলোক গ'ল আকৌ পিছদিনা মৰ্ণিং এছত সেই কথাটো কিন্তু উঠিছিলে যে কালি বজাৰত কাজিয়া হ'ল ল'ৰা ছোৱালীখিনি
মৰ্ণিং এছেম্বলিত প্ৰিন্সিপাল ছাৰে বুজাই দিলে যে আমি শক্তি প্ৰদৰ্শনৰ বাবে বিদ্যালয়ত অহা নাই, আমি পঢ়িবলৈ আহিছোঁ, তোমালোকে পঢ়াত মনোযোগ দিয়া, ধ্যান দিয়া, শক্তি খেলপথাৰত দেখুওৱা, খেলাত দেখুওৱা, ইত্যাদি কথাবোৰ মৰ্ণিং এছেম্বলিত এটা উপদেশমূলক কথা কিছু প্ৰিন্সিপাল ছাৰে ক'লে। মৰ্ণিং এছেম্বলি শেষ হোৱাৰ লগে লগে ক্লাছৰুমত নোসোমাই সেই ল'ৰাকেইটা আকৌ মানে এইবাৰ এনেকুৱা হ'ল যিকেইটাই কাজিয়া তাৰ লগতে বাকী ছাত্ৰবোৰো মানে সেইবোৰ চোৱাৰ কাৰণে যেনিবা তাতে মাছ গেডাৰ এটা হ'ল। সেই গেডাৰিংটো হুলস্থুল লগাতে টিচাৰ গৈ পেলাই ভাঙিবলৈ যত্ন কৰাতে হয়তো আমি জেনেৰেলি এনেকুৱা কৰোঁৱে, যেতিয়া ল'ৰা ছোৱালীৰ মাজত বেছি লাগে তেওঁলোকৰ ছত্ৰভংগ দিয়াবলৈ কেতিয়াবা ধমকি দিয়া হয়, কেতিয়াবা সেইদিনা অকস্মাত এটা ঘটনা যেনিবা ঘটি গ'ল, অকণমান লাগি গ'ল কাৰোবাক কৰোঁতে ছত্ৰভংগ দিয়াবলৈ গৈ। সেই কথাটোকে পিছলৈ যে বড়ো মিডিয়ামৰ টিচাৰে অসমীয়া ছাত্ৰক নামাৰে বা বড়ো ছাত্ৰক নামাৰে, কেৱল অসমীয়া ছাত্ৰখিনিহে মাৰে, এই কথাটোৱে মোৰ মনত এটা বিৰাট কি যে ল'ৰাবোৰ ক্লাছ 8ৰ হয় বা 9ৰ ল'ৰা, যদিও বা কৈছেও তেওঁলোকে, কিন্তু ইয়াৰ অভিভাৱকখিনিৰ অন্তত সেইটো কৰ্তব্য আছিল যে এই সৰু সৰু ল'ৰাবোৰৰ অন্তৰত যিটো এই বিদ্বেষমূলক ভাৱ অসমীয়া বড়ো এইটো কথা নলৈ পেলাই তেওঁলোকে আহি পেলাই আমাৰ লগত আলোচনা কৰি পেলাই কি হৈছে ঘটনাটো এটা বুজ ল'ব পাৰিলেহেঁতেন, কিন্তু সেইটো নকৰিলে। একে সাউতকৈ গোটেই মানুহ একেলগে সোমাই ইমান হুলস্থুল মানে ক্লাছৰুমত আহি কমন ৰুমত সোমাই পেলাই টিচাৰক মাৰি পেলাই আৰু হুলস্থুল লগাই দিলে। এই পৰিৱেশটো আমি একদম ভাল পোৱা নাই। दिनै निउज चेनेल जोंनि फरायसालियाव फैनायनि थाखाय रोजा रोजा साबायखर थाबाय। दा आङो ज्येष्ठ फोरोंगिरि हिसाबै बेखौनो बुंनो सानो आरो लुबैयो, बिथां खुंगुराज मुसाहारिया जोंनि थाखाय जोबोद गोनांथि सासे फोरोंगिरि, जेरावबो आखा फाखामोन, फोरोंनाय मानाय, गथ' गथायखौ अननाय आरो बायदिसिना आरो अलराउन्डार बे रोखोम फोरोङोमोन। दा आङो डिपार्टमेन्टेलि बेखौनो खावलायो अथ'रिटिखौ, जाहाथे जोंनो बे फोरोंगिरिखौनो जोंनो माबा मोनसे सावरायलायनायनि गेजेरजों गोजोन थासारि लाबोनायनि गेजेरजों बे फोरोंगिरिखौ लाबोफिननो हायो नामा आं खावलायो आरोखि। दा मोजां टिचार आरो बेयो। दा गथ' गथायफ्राबो गाबस्रावदों, जोंनि फोरोंगिरि लोगोफ्राबो दुखु मोनदों। बेखायनो बे प्रेस मिडियानि गेजेरजों आं बेखौनो खावलायबाय, जाहाथे अथ'रिटिया डिपार्टमेन्टआ जोंनो बे फोरोंगिरिखौ हरफिनो आरोखि। बे जाथायनि सायाव मा बिबुंथि होगोन? माबोरै जाथाया सोमजिया? जाथायाथ' गोरलैथारमोन, माइनरथार आरो सुस्रांनो हायो सावरायनायनि गेजेरजों। बेखौनो माबा मोनसे साननाय दंमोन नामा बेखौ हमनो हायाखिसै जोङो, दस्रा कालार लांदों आरोखि। मोनसे बर'जों माबाजों, बर' मास्टारा जोंनिखौ बुयो, गावसोरनिखौ बुवा, बे रोखोमनि जालांदों आरो। बेनो दावराव दावसि जालांबाय, हुलस्थुल फैबाय बाहेरानि मानसि, बे रोखोमनो जों ओंखारनो हायि जाहैबाय। पुलिस मिलिटारि फैगौजोब्बाय, बेंखनना दोनबाय। बेयावबो बिनि गेजेरावबाबो माखासे दुथां टाइपनि मानसि थायो, बिसोर थिउरियाफोर, बिसोर हाबला हाबलि खालामनाय सानैसो फोरोंगिरिखौबो सरज्रोबदों आरो बुदों। खुंगुराज मुसाहारि होननाय आरो सासे सिनियर टिचार, बेखौबो एसे नारस्रबदों आरो। दा बेखौ नुनानै जों जोबोद दुखु मोननाय फैदों आरो। बेनि गुबै जाथाया मामोन? गुबै जाथायाथ' फिसाथार बे साइकेलखौ लानानै जादों। साइकेलनिफ्राय खोनादों जों, बायह्रा जालांनाय साइकेलाव माबा बिदिनो गारदावलायनायनो, माबा स्टान्ट खालायनायनो, फाम हगारलायनायनो, बे जानानै जाबोनाय आरोखि स्टुडेन्टनि गेजेराव। जेबो नङामोन, बेखौ जोंनो जानायबानो फोरमायबानो हयथ' बे समस्याया जोबगौमोन खोमा। बिसोर जानायसोना गावजों गाव दल गथायलायबाय, गावस्रा गाव दल जाबाय, बिसोरा बे दल जालायनानै बे बुलायलायनानैनो बे जानायसै आरो। बे बुलायनायाव बोखारनो थांनायावनो नांबाय, सोरनावबा खम नांबाय। माबा मोनसे बुलायबाथ' बोखारथारनांगोन, बे बुलाय होबाय थानो। बे बुलायनायावनो खबर हरलायनानै बोरै बोरै जाखो, माने बर'जों नन बर'जों बेफोरबायदि जालांनायसो जालांबायमोन आरो। माने बर' स्टुडेन्ट नन बर' स्टुडेन्टजों आरो बेखिनि। मोनसे गोजोनथाव खौरां,
2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।